স্টার্ট করি। নমস্কাৰ, মোৰ নাম সুব্ৰত নন্দী। মোৰ বঙাইগাঁও ঘৰ। মোৰ এটা ষ্ট'ৰ আছে আয়ুৰ্বেদিকৰ, যিটো নাম হ'ল নন্দী আয়ুৰ্বেদিক ষ্ট'ৰ। আজি 14 বছৰ হ'ল মই নন্দী আয়ুৰ্বেদিকত কাম কৰি আছোঁ। আমাৰ যিটো প্ৰডাক্ট এইটো হ'ল ডক্টৰ ৰমেশ পাটেল ছাৰৰ হয়। ডক্টৰ ৰমেশ পাটেল ছাৰ হ'ল MD গোল্ড মেডেলিষ্ট। তাৰ মহাৰাষ্ট্ৰ সাতাৰাত অফিচ আছে। তাৰ হস্পিটেল আছে, যিটো হস্পিটেল আছে এই হস্পিটেলটোৰ নাম হ'ল ধন্বন্তৰী হস্পিটেল। তাৰ থ্ৰুতে আমি কাম কৰি আছোঁ। ডক্টৰ ৰমেশ পাটেল ছাৰ ইমিউনলজিষ্ট আৰু কাৰ্ডিঅলজিষ্ট হয়। তাৰ আণ্ডাৰতে কাজ কৰি আছোঁ আমি। 14 বছৰ কমপ্লিট কৰিলোঁ। আমাৰ এইখন মানে ছাৰৰ লগত কাম কৰি পেলাই 14 বছৰৰ যিটো এক্সপিৰিয়েঞ্চ, এই 14 বছৰ এক্সপিৰিয়েঞ্চত মোৰ ইয়াতে গ'ল্ড ব্লাডাৰ ষ্ট'ন, কিডনী ষ্ট'ন, পেৰালাইচিছ, বাচ্চা নোহোৱা, ছোৱালী মানুহৰ যিকোনো প্ৰব্লেম, ল'ৰা মানুহৰ যিকোনো প্ৰব্লেম, মানে জ্বৰৰ পৰা কেঞ্চাৰলৈকে মই ভিডিঅ' ক্লিপছ আপোনালোকক দেখাব পাৰিম উইথ ৰিপৰ্ট, যিখন গ'ল্ড ব্লাডাৰ ষ্ট'ন ভাল হৈছে, উইথ ৰিপৰ্ট কিডনী ষ্ট'ন যিটো ভাল হৈছে, সৰু কেঁচুৱা বাচ্চা যিবিলাক মাত দিব নোৱাৰে এইবিলাক মাত দি আছে, 3 মাহৰ ভিতৰত কমপ্লিট হৈছে কোৰ্চবিলাক। কিছুমান পলিঅ' যিবিলাক 3 মাহ 4 মাহৰ ভিতৰত TTS দিয়ে, তাৰপিছত পলিঅ' হৈ যায়, সেইবিলাকো বহুত কেইজন মই ভাল কৰিলোঁ। সেইবিলাকৰ ভিডিঅ' ক্লিপছ আছে উইথ প্ৰুফ, মানে ভিডিঅ' ক্লিপছৰ প্ৰুফ দি পেলাই মই আপোনালোকক দেখাব পাৰিম। ডায়েলিচিছ পেচেণ্ট যিবিলাক কিডনী বেয়া হৈ পেলাই ডায়েলিচিছ কৰি আছিল, এইবিলাক বহুত কেইজন ভাল হ'ল, মই সেইটোও আপোনালোকক ভিডিঅ'ৰ থ্ৰুত দিব পাৰিম। পেৰালাইছ খোজকাঢ়ি আছে, সেইটোও দিব পাৰিম। লিভাৰ ডেমেজ চৰাইচিছ হৈছিল, এইটো ভাল নহ'ব বুলি কোৱা পেচেণ্টও ভাল হৈছে। তাৰপিছত কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰত আমি 99% ৰিজাল্ট দি আছোঁ। আজিকালি স্কুল ছোৱালী, কলেজ পঢ়া ছোৱালী বা যিকোনো, মানে যিমান মই পাইছোঁ 99% আমি ব্ৰেষ্ট কেঞ্চাৰত ৰিজাল্ট পাইছোঁ। মই একচুৱেলি আজি আপোনালোকক মাধ্যমত জনাব খুজিছোঁ, মানে বহুত মানুহ তেনেকুৱা ৰোগত ভুগি আছে বা বহুত ধৰণৰ মানুহ ওলাইছে। তো এইটো কমপ্লিট অৰ্গেনিক হয়। ইয়াৰ হস্পিটেল আছে, ইয়াত হাজাৰো ডক্টৰ আছে। মেইন অনাৰ ডক্টৰ ৰমেশ পাটেল, মই আগতেও ক'লোঁ, তাৰ পৰিচয়টো দিলোঁ। তো নিৰ্ভয়ে এইখন ইউজ কৰিব পাৰে। কমপ্লিট অৰ্গেনিক আয়ুৰ্বেদিক মেডিচিন হয়। আৰু 99% ৰিজাল্ট মই দি আছোঁ, পাই আছে। কিন্তু ইয়াৰ ভিতৰত খোৱা দোৱাৰ নিয়ম নীতি থাকে আৰু কিছু মাননীয় থাকে, যিবিলাক মানিব লাগে, নিজে গাইডনেছ অলপ থাকে। এইখিনি যদি ফুলফিল কৰে, মানে খোৱা দোৱাবিলাক যদি নিয়ম মতো কৰে আৰু যিবিলাক নিয়ম নীতি গাইডলাইন দিম, এই গাইডলাইনটো যদি মানে, তেনেহ'লে এইখন মেডিচিন বহুত ভাল কাম কৰি আছে। আৰু মই আজি 7 মাহ হ'ল চাৰিদুৱাৰত আহি আছোঁ, বালিপাৰা ফৰেনবিন হোটেলত, প্ৰত্যেক মাহত 2 বাৰ। বহুত মানুহ ইয়াৰ পৰা আহি আছে। আমি একচুৱেলি বালিপাৰাত আহিছিলোঁ ফাৰ্ষ্ট, এই বাইদেউৰ পৰিচয় হয়। বাইদেৱে মোৰ হেৰিত গৈছিল, ষ্ট'ৰত গৈছিল কিছুমান বেমাৰীৰ ক্ষেত্ৰত। তাৰপিছত এই বাইদেউক লগ পালোঁ। তো ইহঁতৰ পৰা আপুনি ৰিভিউ ল'ব পাৰে, এই বাইদেউ আছে। তো ইহঁতক সুধিব পাৰে আপোনালোকে যে ইহঁতে কি বেমাৰ ভাল কৰিছে আৰু নিজে কি ইম্প্ৰুভমেণ্ট পাইছে, ইহঁতকো অলপ সুধি লওক। আৰু মোৰ লগত এজন স্কুল টিচাৰ আমাৰ ছাৰ আছে, নেৰচন ছাৰ। মই নেৰচন ছাৰৰ থ্ৰুত এইখিনি জেগাটো মানে হাইলাইট কৰি আছোঁ। যিকোনো ক্ষেত্ৰত এই নেৰচন ছাৰক পাব। মই নেৰচন ছাৰৰ নাম্বাৰটো দি দিম। বাহিৰৰ পৰা যিমান মানুহ পায়, এই নেৰচন ছাৰক মানে আমাৰ বালিপাৰা নিয়াৰেষ্ট যিমান মানুহ আছে বা লোৱাৰ আছাম, আপাৰ আছামত যিমান মানুহ আছে, ইহঁতে যদি বালিপাৰাত কালেক্ট কৰিব খুজিছে, চাৰিদুৱাৰত প্ৰডাক্টটো কালেক্ট কৰিব খুজিছে, মেডিচিন ল'ব খুজিছে, নেৰচন ছাৰক কণ্টেক্ট কৰিলে হ'ব। তাৰ নাম্বাৰটো মই দি দিম। একো নাই, 100% অৰ্গেনিক হয়, 100% লিগেল চাৰ্টিফিকেট আছে। আৰু ইয়াত লেখা আছে GMO ফ্ৰী, গ্লুকন ফ্ৰী, কেমিকেল ফ্ৰী। কোনো ধৰণৰ GMO বা কেমিকেল নাই ইয়াতে। ইয়াৰ ৰোগীবিলাক পইচা খৰচা কৰি আপোনাৰ ষ্ট'ৰত যাব নোৱাৰে, হয়, তো আপুনি মাতিলে যাব নাযাব? নহয়, একচুৱেলি ড'ৰ টু ড'ৰ যোৱাটোতো সবার তাতে সম্ভৱ নহয়। এতিয়া কোনোবাই ডিব্ৰুগড়ৰ পৰা ফোন কৰিব, কোনোবাই তেজপুৰৰ পৰা ফোন কৰিব। ইহঁতৰ কাৰণে মই 100% কোৰিয়াৰ ছাৰ্ভিচ দিম। ইহঁতে নিজৰ লিগেল এড্ৰেছটো মোক দিব লাগে আৰু ফোন নাম্বাৰটো দিব লাগে। ফোনটো ৰেঞ্জত থাকে। DTDCৰ মাধ্যমত মোৰ বহুত জেগাত প্ৰডাক্ট গৈ আছে, মেডিচিন গৈ আছে। যিহঁতে ভাল পাই আছে, আকৌ আহিব, মানে মোৰ তাতে আহিব। ধৰ চাপক ডিব্ৰুগড় বা হাইলাকান্দি এইফালৰ পৰা মানুহ আহে, তো ইহঁতে আপ এণ্ড ডাউন কৰাতে 5-6 হাজাৰ গুচি যায়। তো ইহঁতৰ কাৰণে কাৰ্বি আলঙৰ পৰা
তো একবাৰ ফাৰ্ষ্ট টাইম মোক মিট কৰিব লাগে, নেক্সট টাইম মই কোৰিয়াৰৰ ব্যৱস্থা কৰি দিয়ে পঠাই দিয়ে কোৰিয়াৰত। ফাৰ্ষ্ট টাইম কিয় আহিব লাগে, কাৰণ তাৰ ৰিপৰ্টটো মই ডক্টৰ ছাৰৰ লগত কনচাল্ট কৰোঁ, মানুহটোক চাওঁ, তাৰ এডভাইচ ডক্টৰ ছাৰৰ এডভাইচ লৈ পেলাই মুলিবিলাক দি দিওঁ। নহ'লে কেতিয়াবা কোনোবা এটা ৰিপৰ্ট পঠাব, এইটো ফেক হ'লে মই ফাঁচি যাম এইখনে। তো কিছুমান পেৰালাইচিছ বিলাক 4 বছৰ 3 বছৰ তেনেকৈ বহুত বছৰ হৈ থকা হয়। এইবিলাক কেনেকুৱা ৰিজাল্ট দিব? যদি বহুত দেৰি হৈছে আৰু কিছুমানৰ শোল্ডাৰ লক হৈ যায়, উঠাব নোৱাৰে, হাত লক হৈ যায়, তো তেতিয়া মানে তথাপি মই যিমান পেচেণ্ট পাইছোঁ তাতে 80% ৰিজাল্ট মই দিছোঁ। 100 জনৰ ভিতৰত 80 জন ভাল হৈছে, এইখিনি মোৰ লগত ৰেকৰ্ড আছে। 4 বছৰ 5 বছৰ পেৰালাইচিছ ভাল হোৱা আছে, 100% নহ'লেও 70-80% ভাল হৈ আছে। তো আপোনাক বিশেষকৈ ক'ত লগ পাব? আপোনাৰ মোৰ প্ৰপাৰ মেইন এড্ৰেছটো হ'ল বঙাইগাঁও প্ৰপাৰ টাউনতে, নতুনপাৰা। মোৰ ষ্ট'ৰৰ নাম হ'ল নন্দী আয়ুৰ্বেদিক ষ্ট'ৰ। মোৰ নাম্বাৰটো আপোনাক দি দিম, 8638003953। ছাৰ আপোনাৰ নাম্বাৰটো ক'ব। 7896950832। এইটো আপুনি লিখি দিলে হ'ল। অলপ বাইদেউহঁতৰ পৰাও ৰিভিউ ল'ব পাৰে। ইয়াৰ বাহিৰে ক'ব কোন বেলেগ ঠাইত আপোনাক লগ নাই, পোৱা তেনেকুৱা? বঙাইগাঁও আৰু বালিপাৰা হৰেণবিলত এই ছাৰৰ লগত কণ্টেক্ট কৰি আহিলে হ'ল। ঠিক আছে। তো নন্দী আয়ুৰ্বেদিক খাই পিনে আপোনালোকে ৰিজাল্ট কেনেকুৱা পাইছে? নমস্কাৰ, মই অলকা বড়ো নাৰ্জাৰী হয়, চাৰিদুৱাৰৰ। মই মানে এই ইউটিউবত দেখি ছাৰৰ নন্দী আয়ুৰ্বেদিক ষ্ট'ৰৰ পৰা মানে মই ঔষধ এটা খাইছিলোঁ। গেছ প্ৰব্লেম, মই মানে ভাত পানী খাব নোৱাৰিছিলোঁ। এতিয়া ছাৰৰ ঔষধ খাই মই বহুতখিনি ভাল পাইছোঁ মানে এনেকৈ। কিমান দিনৰ পাছত ৰিজাল্ট দিব? মই ৰিজাল্টটো এসপ্তাহতে পাইছোঁ ছাৰ, এনেকৈ। ছাৰক কি ক'ব? হয়, ছাৰক কি ক'ব? ছাৰৰ পৰা খাই বহুত ভাল পাইছোঁ। আপোনালোকৰো যে তেনেকৈ প্ৰব্লেম হৈ আছে, আপোনালোকে আহি খাব পাৰে। হয়। তো আপুনিতো খাইছিলে নন্দী আয়ুৰ্বেদিক, তো ৰিজাল্ট কেনেকুৱা পাইছে? ভাল স্যার, রেজাল্ট ভাল। তো কেইদিন পাছত? বলতে এসপ্তাহের পরে গম পাই যায়। তো কি হৈছিল আপোনাৰ? বিষ স্যার এনেকা খাব জেৰাই কৰে এনেকা। আৰু তেনেকৈ গ্যাস বহুত প্রবলেম। বহুত ৰোগী আছে, তেখেতৰ কি ক'ব বিচাৰে? তো ছাৰক লগ পাব। স্যার আছে বালিপাৰা। সাইডো ইয়া বালিপাড়াতে পাবো স্যার। হৰ্ণবিল। হৰণবিল থাকে। কেতিয়া পাব? মাহত দুবাৰ পাব স্যার, এইটো নাম্বাৰ দিয়া থাকিব, এইটো হিচাপত কল কৰিলে গম পাই যাব। ঠিক আছে।